নমস্কাৰ অসমীয়া চেনেল ডেইলি টিপছলৈ আপোনাক স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল আজি মই এই ভিডিঅ'টিত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ক্ৰনিক ডিচেণ্ট্ৰি অৰ্থাৎ সঞ্চিত গ্ৰহণী কেনেকৈ আপুনি দূৰ কৰিব পাৰিব কেইটামান ঘৰুৱা উপায়েৰে সেই কথা এই ভিডিঅ'টিত মই আপোনালোকক আজি জনাম সেইটো প্ৰামাণিক দৰৱ যিকেইটা দৰৱ মই ইয়াতে কম আপোনালোকক সেইকেইটা দৰৱ ব্যৱহাৰ যদি কৰে আপোনালোকে মই যেনেকৈ কওঁ তেনেকৈ যদি ব্যৱহাৰ কৰে তেতিয়াহ'লে আপুনি ক্ৰনিক ডিচেণ্ট্ৰিৰ পৰা একেবাৰে ভাল পাই যাব পাৰে বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টিৰ মাজলৈ যাওঁ ভিডিঅ'টি মনোযোগেৰে চাব আৰু সম্পূৰ্ণকৈ চাব কাৰণ কাটি কাটি চালে কথাবোৰ বুজি পোৱাত আপোনাৰ অসুবিধা হ'ব যদি ভাল লাগে চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু যদি ভাল লাগে ভিডিঅ'টি তেতিয়াহ'লে লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আহক এতিয়া আমি ভিডিঅ'টিৰ মাজলৈ যাওঁ এক নম্বৰতে আপোনাক লাগিব মধুৰিআমৰ আগ বন্ধু বান্ধৱীসকল মধুৰিআমৰ আগ ক্ৰনিক ডিচেণ্ট্ৰি ভাল কৰাত এক নম্বৰ আৰু প্ৰামাণিক দৰৱ বন্ধু বান্ধৱীসকল এই মধুৰিআমৰ আগ আপুনি কেনেকৈ ব্যৱহাৰ কৰিব 100টা মধুৰিআমৰ আগ আপুনি ছিঙি আনিব যেনেকৈ নহওক আপুনি ছিঙি আনিব আনি সুন্দৰকৈ ধুই ল'ব লৈ আপুনি চাফা বৰ্তন এটাত চাফা পানী 1 লিটাৰ ল'ব আৰু তাতে সেই মধুৰিআমৰ 100টা আগ দি দিব দি সেই পানীখিনি মধুৰিআমখিনি সেই পানীখিনিত সিজাই কমসে কম ইমান সিজাব যাতে তাৰ 3/4 এভাগ থাকে অৰ্থাৎ 1 লিটাৰ পানী সিজি যাতে এপোৱামান থাকে সিমান থাকোঁতে আপুনি গেছ অফ কৰি দিব সেই যে এপোৱা পানী থাকিলে সেই পানীখিনি আপুনি দুভাগ কৰিব এভাগ অৰ্থাৎ আধা ৰাতিপুৱা খাব আপুনি খালী পেটতো খাব পাৰে বা কিবা খায়ো খাব পাৰে বন্ধু বান্ধৱীসকল একেটা কথাকে কমেণ্টত বাৰে বাৰে সুধি নাথাকিব কাৰণ কথাটো মই যিহেতু আপোনালোকক কৈ দিয়াৰ পিছত মোৰ মনতো নাথাকে সেয়েহে কথাখিনি ভালদৰে ভিডিঅ'টিতে বুজিবলৈ চেষ্টা কৰিবচোন আপুনি খালী পেটত খালেও হ'ব বা কিবা এটা খোৱাৰ পিছত খালেও হ'ব মুঠতে আপুনি এই এপোৱা পানী দুভাগ কৰি তাৰে আধা আপুনি ৰাতিপুৱা বেলা খাব আৰু আধা পিছবেলা খাব এনেদৰে কমসে কম আপুনি 2 সপ্তাহ খাব বন্ধু বান্ধৱীসকল পুৰণি যদি আপোনাৰ সঞ্চিত গ্ৰহণী তেতিয়াহ'লে আপুনি 2 সপ্তাহ খাব যদি হৈছেহে তেতিয়াহ'লে 3 দিন মানতে আপুনি ইয়াৰ প্ৰমাণ পাব 3 দিনত যেতিয়া আপোনাৰ ভাল হ'ব তেতিয়া আপুনি 5 দিনৰ দিনা পুনৰ এবাৰ খাই জনি মাৰি দিব বন্ধু বান্ধৱীসকল এনেদৰে খাবচোন ক্ৰনিক ডিচেণ্ট্ৰিৰ পৰা আপুনি একেবাৰে ৰেহাই পাই যাব 2 নম্বৰত আপুনি ল'ব বৰ মানিমুনি এমুঠি আৰু সৰু মানিমুনি এমুঠি আপোনাৰ হাতেৰে বন্ধু বান্ধৱীসকল এই বৰ মানিমুনি আৰু সৰু মানিমুনি সম পৰিমাণে লৈ পিচি তাৰ আপুনি সুন্দৰকৈ ৰস উলিয়াই ল'ব কমসে কম 1 গিলাচ ৰস উলিয়াই ল'ব তাতে আপুনি পিহি লোৱা মিচিৰি এচামুচ মিহলাই সেই পানীখিনি সেই যি ৰস গিলাচ আপুনি খাব ৰাতিপুৱা খালী পেটতে খাব এইটো কিন্তু আপুনি পাহৰি নাযাব এই যে বৰ মানিমুনি আৰু সৰু মানিমুনি ৰস খাবলৈ দিছোঁ এইটো কিন্তু ৰাতিপুৱা আপুনি খালী পেটতহে খাব লাগিব বন্ধু বান্ধৱীসকল আপোনালোকে যদি মিচিৰি চিনি নাপায় বহুকেইজন বন্ধু বান্ধৱীয়ে মিচিৰি চিনি নাপাওঁ বুলি কয় বজাৰত যিকোনো দোকানত আপুনি মিচিৰি বিচাৰিবচোন আপোনালোকক মিচিৰি দিব দোকানীয়ে মিচিৰি সুধিলে আপোনালোকক দিব আপুনি যদি চিনি নাপায় তেতিয়াহ'লে আপুনি দোকানত সুধিব আপোনাক দিব যদি আপুনি মিচিৰি নাপায় বা মিচিৰি আপুনি আনিব পৰা নাই তেতিয়াহ'লে আপুনি তাতে এচামুচ মৌজোল মিহলাব মৌজোলটো আৰু চিনি নোপোৱা মানুহ নাই গতিকে এচামুচ মৌজোল মিহলাই সেই ৰস গিলাচ আপুনি ৰাতিপুৱা খালী পেটত খাব এনেদৰে আপুনি 3 দিন খাওক আপোনাৰ যি ক্ৰনিক ডিচেণ্ট্ৰি সেয়া একেবাৰে জনি মৰি যাব 3 নম্বৰতে মধুৰিআমৰ ৰস 2 চামুচ সৰু মানিমুনিৰ ৰস বন্ধু বান্ধৱীসকল মনত ৰাখিব 2 চামুচ মধুৰিআমৰ আগৰ ৰস আৰু 2 চামুচ মানিমুনি শাকৰ ৰস এই 4 চামুচ ৰস ল'ব লৈ তাতে আপুনি 4 চামুচ ছাগলী গাখীৰ মিলাব গৰু গাখীৰ বা ম'হৰ গাখীৰ নহয় ছাগলী গাখীৰ ল'ব লৈ সেইখিনি আপুনি ৰাতিপুৱা খাব খালী পেটত নাখালেও হ'ব আপুনি
মুঠতে ৰাতিপুৱা বেলাতে খাব কিবা এটা খোৱাৰ পিছতো যদি আপুনি খাব পাৰে খালী পেটত যদি খায় তেতিয়াও খাব পাৰে একো অপকাৰ নকৰে কিন্তু কিছুমানৰ খালী পেটত কেঁচা গাখীৰ খালে প্ৰব্লেম হয় সেয়েহে তেওঁলোকে কিবা এটা খোৱাৰ পিছত খাব লাগে খাব চাব দিনটোত আপুনি এনেদৰে এবাৰেই খাব আগবেলাতে খাব তাৰপিছত আপুনি কমসে কম 4 দিন খাব 4 দিন খাওঁতে আপোনাৰ যি ডিসেন্ট্ৰি সেয়া আপুনি এপালি খাওঁতে আপোনাৰ ডিসেন্ট্ৰি ৰৈ যাবই আপুনি অকণমান হলেও ভাল পাব কিন্তু ৰৈ নিদিব যেতিয়া আপোনাৰ ভাল পাব অকণমান আপুনি কিন্তু এৰি নিদিব কমসে কম 4 দিন আপুনি খাব 4 দিনৰ পিছত 5 দিনৰ দিনাও আপুনি খাব 5 দিনৰ দিনা খালে আপোনাৰ জনি মৰিব সেই জনি মৰিলে আপুনি জানিব আপোনাৰ ক্ৰনিক ডিসেন্ট্ৰি একেবাৰে ভাল হৈ গৈছে অৰ্থাৎ আপুনি 5 পালি খাব বন্ধু বান্ধৱীসকল এইটো প্ৰামাণিক দৰৱ সঞ্চিত গহনিৰ কাৰণে আপুনি খাব সুফল পাব 4 নম্বৰ দৰৱৰ কাৰণে আপোনাক লাগিব মাটিকাদুৰি শাক আৰু টেঙেচি টেঙাৰ শাক বন্ধু বান্ধৱীসকল টেঙেচি শাকো সকলোৱে চিনি পায় আৰু মাটিকাদুৰি শাকো চিনি নোপোৱা মানুহ খুব কমেই আছে আপুনি মাটিকাদুৰি শাক আৰু টেঙেচি শাক সমানে ল'ব মাটিকাদুৰি শাক যদি আপুনি 4-5 ডালৰ আগ লৈছে তেতিয়াহলে এই টেঙেচিৰো 4-5 ডালে আগ ল'ব 4-5 ডালেই ল'ব এনেদৰে আপুনি সেইখিনি মই 4-5 ডাল আপোনাক বুজাবৰ কাৰণে কৈছো আপুনি অকমান সৰকৈ ল'ব মুঠতে সমানে ল'ব লৈ সেইখিনি পাতত দিব পাতত দি সেইখিনি পিটিকা কৰিব পিটিকাত অকল কেৱল অকণমান নিমখে দিব বাকি আপুনি একো তেল সেল তাত নিদিব তাৰ পিছত আপুনি গৰম ভাতৰ লগত সেইখিনি খাব আপুনি দুবাৰ খাব ৰাতিও খাব আৰু ৰাতিপুৱাও খাব দিনটোত দুবাৰকৈ আপুনি 3 দিন মান খাওকচোন আপুনি এই বেমাৰৰ পৰা একেবাৰে ৰেহাই পাই যাব জনিগুটি সঞ্চিত গহনি ভাল কৰাৰ এক প্ৰামাণিক দৰৱ বন্ধু বান্ধৱীসকল জনিগুটি আমি সকলোৱে চিনি পাওঁ আজুৱাইন যেটো আমাৰ অসমীয়াত আজুৱাইন কয় গতিকে আজুৱাইন আপুনি জনিগুটি বুলি ক'লেও দোকানত পাব সেই জনিগুটি আপুনি সুন্দৰকৈ 100 গ্ৰাম মান ধুই 3-4টা ৰ'দত সুন্দৰকৈ শুকুৱাই ল'ব লৈ এটা চিচাৰৰ বটলত ভৰাই থব তাৰ পৰা আপুনি জনিগুটি আপোনাৰ হাতৰ আঙুলিৰ টিপাত যিমান কেইটা আহে 5-6টা 7টা যিকেইটা আহে সেইকেইটা আপুনি চুবাই খাই থাকিব দিনটো যিমান বাৰ পাৰে সিমান বাৰ চুবাই খাব সফৰ নিচিনাকৈ খাই থাকিব আপুনি এনেদৰে দিনটোত 4-5 বাৰলৈকে খাব এনেকৈ খাবচোন আপোনাৰ সঞ্চিত গহনি একেবাৰে ভাল কৰি দিব ই এক প্ৰামাণিক দৰৱ হিচাপে ইতিমধ্যে প্ৰমাণিত হৈ গৈছে আপুনি জনিগুটি খাব আপুনি যেনেকৈ কৈছো মই তেনেকৈ খাব যদি আপুনি চুবাই কেৱল জনিগুটিয়ে চুবাই খাই দিব নোৱাৰে তেতিয়ালে পানী অকনো খাই দিব পানী পিছত খালেও হ'ব লগতে খালেও হ'ব একো অপকাৰ নকৰে গতিকে আপুনি পানীৰ সৈতে খাব জনিগুটি খাব মুঠতে তাৰ পিছত চাব আপোনাৰ সঞ্চিত গহনি যিমান পুৰণি নহওক আপোনাৰ ভাল হৈ গৈছে তাৰ পাছত আপুনি ব্যৱহাৰ কৰিব পাৰে আন এটা বনদৰৱ ইয়াৰ বাবে আপোনাক লাগিব মিঠা আম গছৰ ছাল টেঙা আম গছৰ ছাল নহয় আপুনি জানি কোনজোপা মিঠা আম কোনজোপা টেঙা আম আপুনি যেতিয়া গাঁৱত আপোনাৰ আছে বা আপোনাৰ ঘৰত আছে আপুনি জানি সেই মিঠা আম গছৰ আপুনি ছাল ল'ব লৈ তাতে আপুনি অৰ্জুন গছৰো ছাল মিলাব সম পৰিমাণে ল'ব আমৰ ছাল যিমান লয় অৰ্জুন গছৰ ছালও সিমান ল'ব অৰ্থাৎ যদি 50 গ্ৰাম আপুনি আমৰ গছৰ ছাল লৈছে মিঠা আম গছৰ তেতিয়াহলে আপুনি 50 গ্ৰাম অৰ্জুন গছৰ ছাল ল'ব আৰু 50 গ্ৰাম ভেদাইলতাৰ শিপা ল'ব ভেদাইলতা গছৰ শিপা যেটো তলত থাকে ভেদাইলতা জোপাৰ শিপাও 50 গ্ৰাম ল'ব এইহে মিলাই আপোনাৰ 150 গ্ৰাম হ'ব সেইখিনি পিচিব পিচি ৰস উলিয়াব ৰস উলিয়াই সেই ৰস আপুনি দিনে দুবাৰকৈ খাব দুবাৰকৈ আপুনি 3 দিন খাওকচোন আপোনাৰ ক্ৰনিক ডিসেন্ট্ৰি একেবাৰে নোহোৱা হৈ গৈছে বন আমলখি যদি গৰু গাখীৰৰ লগত মিহলাই খায় বন আমলখি অলপ চিঙি আনিলে গোটেই গছজোপা চিঙি আনিলে পাত ডাল গুটি শিপা গাগছ সকলোখিনি সুন্দৰকৈ ধুই পিচি তাৰ আপুনি 2 চামুচ ৰস উলিয়াই ল'লে আৰু 1 গিলাচ গাখীৰৰ লগত গৰু গাখীৰৰ লগত কেঁচা হওক বা পগুৱা হওক কোনো কথা নাই গাখীৰৰ লগত মিহলাই খাব তাতে আপুনি সেই গাখীৰ গিলাছত আপুনি 2 চামুচ বন আমলখিৰ ৰস দিব দি
সেইখিনি আপুনি খাব এবাৰ খাব ৰাতিপুৱা খালী পেটত খাব যদি আপোনাৰ গেষ্ট্ৰিক বা তেনেকুৱা কিবা সমস্যা আছে পেটৰ তেতিয়াহ'লে আপুনি খালী পেটত নেখাব তেতিয়া কিবা এটা খোৱাৰ পিছত খাবচোন আপুনি এই মিশ্ৰণ চাব আপোনাৰ ক্ৰনিক ডিচেণ্টেৰী একেবাৰে নোহোৱা কৰি দিব ক্ৰনিক ডিচেণ্টেৰী বুলিয়ে নহয় যেতিয়া আমাৰ ডিচেণ্টেৰী হয় তেতিয়া কেতিয়াবা খাওঁ পৰে ক'লা গ্ৰীণকৈ আমাৰ লেটিনৰ লগত যায় বিজলীয়া পদাৰ্থ তেতিয়া আপোনাক এই যে দৰৱবিধ যি বন আমলখি আৰু গাখীৰ আপোনাক একেবাৰে সেই বেমাৰ ভাল কৰাত সহায় কৰি দিব আৰৈ চাউল ধোৱা পানী বন্ধু বান্ধৱীসকল উখোৱা চাউল নহয় যিটো আৰৈ চাউল আমি দৈনন্দিন খাওঁ সেই চাউল ধুওঁতে প্ৰথমতে আপুনি ধুলে প্ৰথমৰ যিখিনি লেতেৰা দৰৱ মিহলি থকা পানীখিনি পেলাই দিলে ছেকেণ্ড আপুনি এবাৰ ধুই সুন্দৰকৈ চাউলৰ পৰা যাতে বগা পানী ওলায় তেনেকৈ ঘঁহি ধুই তাৰ পৰা আপুনি এগিলাচমান পানী উলিয়াই ল'ব কমচে কম 200 গ্ৰাম বন্ধু বান্ধৱীসকল সেই পানীখিনি আপুনি 2 চামুচ মৌজোল মিহলাই সেই পানীখিনি খাব তেনেদৰে আপুনি দিনটোত 3 বাৰ খাব 3 বাৰ আপুনি 3 দিনমান খাবচোন যি ডিচেণ্টেৰীত আপোনাৰ তেজ যায় লেটিনত তেজ পৰে সেই ডিচেণ্টেৰী আপোনাৰ একেবাৰে ভাল কৰি দিব বন্ধু বান্ধৱীসকল এইখিনি আছিল সঞ্চিত গ্ৰহণীৰ অৰ্থাৎ ক্ৰনিক ডিচেণ্টেৰীৰ প্ৰামাণিক বন দৰৱ এইকেইটা দৰৱ যিকেইটা ক'লোঁ মই সেইকেইটা আপুনি পালে খাওক যিকেইটা পোৱা নাই সেইকেইটা নেখাব যিকেইটা ওচৰতে আপুনি পাইছে সেইকেইটাকে ব্যৱহাৰ কৰক চাওক আপোনাৰ যিমান পুৰণি সঞ্চিত গ্ৰহণী বা ক্ৰনিক ডিচেণ্টেৰী যিটো আমি ক্ৰনিক ডিচেণ্টেৰী বুলি কওঁ সেই ডিচেণ্টেৰী যদি আপোনাৰ হৈ আছে সেয়া আপোনাৰ একেবাৰে ভাল হৈ যাব যেনেকৈ মই কৈছোঁ তেনেকৈ খাব বন্ধু বান্ধৱীসকল ভিডিঅ'টি চাই নিশ্চয় আপোনাৰ ভাল লাগিল তেতিয়াহ'লে দেৰি কিহৰ লাইক কৰিব আৰু আপোনালোকৰ সুন্দৰ কমেণ্টবোৰ মোৰ লগত শ্বেয়াৰ কৰিব লগতে চেনেলটি যদি আপোনাৰ ভাল লাগিছে এনেকুৱা ভিডিঅ'বোৰ পাই থাকিবলৈ চেনেলটিও ছাবস্ক্ৰাইব কৰিব পুনৰ লগ পাম আজিলৈ আহোঁ নমস্কাৰ